আজি সুদীৰ্ঘ 8 দিন ধৰি এই আমাৰ নলা খনন কাৰ্যসূচীটো আৰম্ভ হৈ আছিলে যিখিনি কাম চৰকাৰে কৰিব লাগিছিল সেইখিনি ৰাইজে কৰিলে কিন্তু আপুনি সেই 11 দিন 8 দিন আপুনি ক'ত থাকিলে আপুনি শুই আছিল নেকি ছাৰ আপুনি সুদীৰ্ঘ 15 বছৰ শাসন কৰিলে শদিয়াত কিন্তু নদী গৰাখহনীয়া সমস্যা নামত একোটা নকৰিলেই সেইখিনি বাদ দিছোঁ কিন্তু কথা হ'ল কি আপুনি সেই ৰাস্তাটোদি আপুনি ডেইলি অহা যোৱা কৰে আমাৰ সমষ্টিবাসীলে আপুনি ডেইলি অহা যোৱা কৰে কিন্তু আপুনিতো দেখিছিলে তাত যে আমাৰ খুন্দা দিলে হাতদিতং ৰাষ্ট্ৰীয় ঘাটপথটো ভাঙি যাব বুলি আপুনি কিয় পদক্ষেপ গ্ৰহণ নকৰিলে ছাৰ তাৰ কাৰণেতো গ্ৰহণ কৰিছোঁ আমি তাৰ কাৰণেতো গ্ৰহণ কৰাৰ কাৰণে আমিতো এতিয়া মানে যেতিয়া ছিঙি গ'ল তাৰপাছত মানে আমি কৰিব কিয় নকৰিলে ছাৰ চৰকাৰ পইচা এনেকৈ বাকচ খুলি কিনে লৈ আহিব নোৱাৰোঁ নহয় আপুনি জনপ্ৰতিনিধি হিচাপে আপুনি পেচা দিব লাগিব নহয় লাগিব এটা ব্যৱস্থা লাগিব ব্যৱস্থা আমি সেইখিনি কোৱাৰ কাৰণে ইয়াত মুখ্যমন্ত্ৰীয়ে দেখুৱাইছোঁ এই 2 বছৰ আগতে আহি মুখ্যমন্ত্ৰীয়ে আমি দেখুৱাইছোঁ চৰকাৰেতো টকাটো নিদিলে আমি ক'ব আমি আপোনাৰ জনপ্ৰতিনিধি দেখাই দিয়ে আপোনাৰ দায়িত্ব আছে নহয় সেইকাৰণেতো আমিও পৰিশ্ৰম কৰি আছো কেনেকে হ'ব আপোনালোকে যদি এনেকুৱা কৰি কিনে আমি কি কৰিম